হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে আছে। আৰু আজি ভিডিঅ' বনাবৰ কাৰণে মই পথাৰৰ ফালে আহিছোঁ গাইজ। এয়া আৰু আজি আপোনালোকে সুধি থকা প্ৰশ্নবিলাকৰ উত্তৰ মই দিম। মানে বহুতে সুধি আছে মোৰ অসম পুলিচৰ ইণ্টাৰভিউ কেনেকুৱা হৈছে, সেইটো আজি আপোনালোকৰ আগত ক'ম বুলি ভাবিছোঁ মই। আৰু তাৰ আগতে এটা কথা কওঁ, কালি এটা মই কুৱেশ্যন দিছিলোঁ, মানে 6 নম্বৰ কুৱেশ্যনটো। সেইটোৰ মানে কুৱেশ্যনটো ভুল হৈছে, দিয়াত এনচাৰটোতো ভুল হৈছেয়ে, কুৱেশ্যনটো টাইপ কৰোঁতে মানে ভুল হ'ল। কাৰণ মানে দীঘল ভিডিঅ' দিলে মোৰ মানে টাইপ কৰিলে মানে অলপ ভুল হয়, মানে সেইকাৰণে মই কমকৈ বস্তুবিলাক দি থাকোঁ। কালি অলপমান দীঘলকৈ দিলোঁ ভিডিঅ'টো, আৰু এইবিলাক বস্তু কৰোঁতে টাইম লাগে। মই মানে সাধাৰণতে ভিডিঅ'বিলাক দিলে 2 দিন কৰি সময় লওঁ, একদিনতে দিলোঁ নে কালি যাওঁতে টাইপো নিজে কৰিলোঁ, তাৰপিছত নিজে কৰোঁ বাৰু মই, আৰু এডিট কৰিলোঁ, ভইচ দিলোঁ, দেওঁতে সেনেকৈ আৰু মানে ভুল হৈ গ'ল, আৰু কিবা এটা ভুল হ'ল। আৰু মানুহৰ বাৰু ভুল হয়ে, হয়নে নহয়? সেইকাৰণে মানে মোক চবে মাফ কৰি দিবা। কুৱেশ্যনটো আছিল, কৰ্কটক্ৰান্তি ৰেখাডাল কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ নাযায়? আমাৰ মানে ইণ্ডিয়াৰ 8খন ৰাজ্যৰ মাজেদি কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হৈ যায়। সেইকেইখন হৈছে গুজৰাট, ৰাজস্থান, ছত্তীশগড়, মধ্যপ্ৰদেশ, ৱেষ্ট বেংগল, ত্ৰিপুৰা, মিজোৰাম, আৰু হৈছে লাষ্টৰখন ঝাৰখণ্ড। এতিয়া আহোঁ ভিডিঅ'ৰ মেইন টপিকটোলৈ। চবে সুধি আছিল মোক মোৰ নাম আছেনে নাই, মই কিমান নম্বৰ পাইছোঁ। মোৰ নাম অহা নাই গাইজ, তাকো অকণমান পইণ্টৰ কাৰণে। মই OBC কাষ্টৰ আছিলোঁ, মই পাইছিলোঁ 30.35, আৰু মই দৰং ডিষ্ট্ৰিক্টৰ পৰা আছিলোঁ। আমাৰ দৰঙৰ OBC কাট অফ গৈছি 30.68ৰ পৰা। কথাখিনি কওঁতে মোৰ বহুত বেয়া লাগছি, কিন্তু মই কান্দিব পৰা নাই। মোৰ মানে 12 মাৰ্চতে কান্দি চকু পানী একদম নোহোৱা হৈ গৈছি। আৰু বেয়া লাগবই দেচোন গাইজ, কাৰণ 2 বছৰ কষ্ট, তাকো অকণমানৰ কাৰণে। ছোৱালী হিচাপত নামটো আহিব লাগিছিল বাৰু, কিন্তু ইমান হাই কাট অফ যে মাৰিব মই ভবা নাছিলোঁ। মই বুলিয়ে নহয়, কোনোৱে ভবা নাছিল। অকল মই বুলিয়ে নহয় দেচোন, মোৰ লগত আজি যিখিনি হৈছে বেলেগ ছোৱালীৰ লগতো সেই হৈছে বাৰু। বহুত কেইখন ডিষ্ট্ৰিক্টত মানে 32-33 পায়ো OBC কাষ্টৰ হৈও নাম অহা নাই। সেই ৰিজাল্ট দিয়াৰ দিনাখনৰ পৰা মই আজিলৈকে ভালকৈ খাব ল'ব পৰা নাই। ৰাতি শাৰী পাওঁ, কেতিয়াবা শাৰী পাই উঠি কান্দোঁ, তাৰপিছতে টোপনি নাহে ভালকৈ, ভাত খাব মন নাযায়, আৰু বেছিভাগ কান্দিয়ে থাকোঁ। কান্দিলেনো কি হ'ব? কান্দিলে জানো কাট অফ লিষ্টত মোৰ নামটো আহিব? নাহে না, কান্দিতো একো অৰ্থ নাই। তথাপিও কি ক'ম আৰু গাইজ, নীৰজৰ নিচিনা কান্দি থাকোঁ আৰু চৰকাৰী চাকৰি পাবৰ কাৰণে কষ্ট কৰিব লাগিব, 99% কষ্ট কৰিব লাগিব, আৰু 1% লাক লাগবই। সেইটো কিন্তু একদম মোৰ অভিজ্ঞতা ফালৰ পৰা কৈছোঁ, কাৰণ মই বহুত ফিল্ডত মানে লং জাম্পত এক্সিডেণ্ট, প্ৰায়ভাগ মানে এক্সিডেণ্ট মাৰোঁৱে। যেইটাই লং জাম্প মাৰোঁ এক্সিডেণ্ট হয়ে। কিন্তু ইণ্টাৰভিউত যাই মোৰ উল্টাটো হ'ল, ইণ্টাৰভিউত যাই মই অকণমানৰ কাৰণে লং জাম্পত এক্সিডেণ্ট মাৰিব নোৱাৰিলোঁ, যাৰ কাৰণে মোক নম্বৰ দিলা 18 নম্বৰ দিলা। যদি আজি 20 নম্বৰ দিলা হয়, আজি মোৰ মানে নামটো আহিল হয়। বাকী 2 বছৰৰ কষ্টৰ ফল এনেয়ে গ'ল। পঢ়াখিনি বাৰু এনেয়ে নাযায়, আৰু মই ইমান পঢ়াও নাছিলোঁ। মই ভাবিছিলোঁ নামটো আহিলে ভালকৈ পঢ়িম, কিন্তু নামেই নাহিল। তাৰ পঢ়া শুনা সম্পূৰ্ণ বৰবাদ। এই 12 তাৰিখৰ পৰা মই না কিতাপ লাইছোঁ, টেবুলতে কিতাপ এখন পঢ়ি আছে, বহি জহি চব মানে এটামান বহি মই ছিঙিও দিলোঁ নেকি খঙতে। আৰু নেক্সট ইণ্টাৰভিউ দিলোঁ, মই জোচত দিব নোৱাৰিম। আগতে যিটো জোচ আছিল সেই জোচটো একদম নোহোৱা হৈ গৈছে। মোৰ মনটো একে সম্পূৰ্ণভাৱে ভাঙি গৈছে গাইজ, টুকুৰা হৈ গৈছে। ভাঙা মনটো আকৌ জোৰা দি পেলাই আকৌ নতুনকৈ 0ৰ পৰা আৰম্ভ কৰিব লাগি মই চাগে নোৱাৰিম আৰু, কাৰণ সম্পূৰ্ণভাৱে ভাঙি গৈছোঁ মই। আৰু এইবিলাক মনৰ কথা গাইজ মই এনে কাৰো আগত নকওঁ, কিন্তু আজি ভিডিঅ' কৰি দিলোঁ। মনৰ মাজত ৰাখি আছিলোঁ ইমান দিনে, আৰু আপোনালোকেও সুধি আছিল মোৰ ৰিজাল্টৰ কথা, সেইকাৰণে আৰু আজি ভিডিঅ' কৰি কিনে কৈ দিলোঁ। আৰু এতিয়া মনটো অলপ ভাল লাগছি বাৰু। মনৰ কথাবিলাক বোলে কাৰোবাৰ আগত ক'ব লাগে, তেতিয়া মনটো বোলে পাতল লাগে। মই বাৰু লগবিলাকৰ আগত কওঁ, কিন্তু কিমাননো কৈ থাকিম গাইজ, সদায় কিমান ক'ম। আৰু কিছুমানৰ নাম চাম আহিছে, সিহঁতক মানে ডিষ্টাৰ্বটো কৰিব নোৱাৰোঁ না।
পঢ়ক সিহঁতে ভালকৈ ভাল হওক সিহঁতৰ মোৰ নিচিনা নহওক আৰু